প্ৰথমতে মই নমস্কাৰ জনাইছোঁ সকলো চেনেলবিলাকক। আচলতে মই ভবা নাছিলোঁ এই ছাতিটো ইমান জনপ্ৰিয় হ'ব বুলি। যিহেতু সকলো ৰাইজে এই ছাতিটো আঁকোৱালি লৈছে, মই সকলো ৰাইজকে মই ধন্যবাদ জনাইছোঁ। আৰু যাতে মই ইয়াতকৈ হয়তো মই আৰু বহুত কথা ভাবি আছোঁ, কিমান সফল হ'ব বাৰু সেইটো মই নাজানো, এতিয়া মই নকওঁ। মই চেষ্টা কৰিম আকৌ ইয়াতকৈ উন্নত ধৰণৰ হয়তো কিবা এটা তৈয়াৰ কৰাৰ কাৰণে। আজি ছাতিটো নামাকৰণ কৰা হ'ল, হয়। কেনেকুৱা লাগিছে? মোৰ বহুত ভাল লাগিছে আৰু হয়তো মোৰ ছাতিটোৰ লগত নামটো সুন্দৰভাৱে মিলিছে। মই যিটো আশাৰে ছাতিটো তৈয়াৰ কৰি উলিয়াইছোঁ, সুন্দৰভাৱে নামাকৰণটো মিলিছে। মই তাৰ কাৰণে মই ঠিক আজিৰ পৰাই মই এইটো মানে হেৰি কৰিছোঁ, কিন্তু মই আচলতে বহুতটো ছাতি দিব নোৱাৰোঁ। বহুত মানুহে মোক ছাতি বিচাৰি আছে, কিন্তু নিদিলে হয়তো মোক অহংকাৰ কৰা বুলি বা ভাবিব। গতিকে মই যিমান পাৰোঁ হাতে কামে লাগি মই এটা দুটাকৈ হ'লেও মই দিবলৈ চেষ্টা কৰিম আজিৰ পৰা। মূল্য কিমান নিৰ্ধাৰিত কৰিছে? এতিয়ালৈকে নিৰ্ধাৰিত একেবাৰে হোৱা নাই, তথাপিতো ধৰক 2000-ৰ ভিতৰত থাকিব লাগে। আজি আপুনি ছাতি কেইটামান আপোনাৰ প্ৰিয় বন্ধুক উপহাৰ স্বৰূপে দিছে? হয়, আজি মই প্ৰথম ছাতি কেইটামান মোৰ প্ৰিয় বন্ধু আছিলে, তেওঁলোকৰ কাৰণে মই মেইনলি ছাতি বনাইছিলোঁ। সেই গতিকে প্ৰথমতে তেওঁলোকক মই উপহাৰ দিছোঁ। ৰাহুলদেৱ চৌধুৰী ডাঙৰীয়া মোৰ বন্ধু, আৰু আমাৰ বনজিৎ তালুকদাৰ দেৱ আৰু পাৰ্থপ্ৰতিম ডেকাদেৱক।